নমস্কাৰ অসম আদিত্যৰ প্ৰাইম টাইমলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই আইমনু আগবঢ়াইছো প্ৰথমটো খবৰ খিলঞ্জীয়াৰ আধিপত্য থকা লাহোৱাল সমষ্টিক নিৰ্বাচন আয়োগে বিলুপ্তকৰণৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী ডিব্ৰুগড় চহৰৰ চকিডিঙিত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত কৃষক মুক্তিৰ প্ৰতিবাদ ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু খিলঞ্জীয়াৰ আধিপত্য থকা লাহোৱাল সমষ্টিক নিৰ্বাচন আয়োগে বিলুপ্তিকৰণৰ বাবে সিদ্ধান্ত লোৱাৰ প্ৰত্যাহাৰৰ দাবীত চহৰখনৰ চকিডিঙিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিৰ্বাচন আয়োগে লাহোৱাল সমষ্টি বিলুপ্তি ঘটাই হঠকাৰী সিদ্ধান্ত লোৱাৰ অভিযোগ এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অন্যহাতে এই প্ৰতিবাদী কাৰ্যসূচীত মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে দাবী উত্থাপন কৰে যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত চৰম ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তিয়ে ইফালে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰো পদত্যাগৰ দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ডিব্ৰুগড় জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি লাহোৱাল সমষ্টি বিলুপ্তিকৰণ হোৱাটো কেতিয়াও বিচৰা নাই এই দাবীটোকে উত্থাপন কৰি আমি ভাৰতীয় নিৰ্বাচনী আয়োগলৈ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ ঠিক কৰিছোঁ তাৰে প্ৰথম দাবীটো হ'ল আমি দাবী উত্থাপন কৰিব খুজিছোঁ যে লাহোৱাল সমষ্টিৰ বাসীক নুশুধাকৈ আপোনালোকে লাহোৱাল সমষ্টিটো কেনেকৈ বিলুপ্তিকৰণ কৰিব খুজিছে তাৰ আমাৰ প্ৰথম উত্তৰ লাগে প্ৰথম কথাটো হ'ল আমি সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে নিৰ্বাচন আয়োগে ডিব্ৰুগড় সদৰলৈ আহি হ'লেও বা লাহোৱাল সমষ্টিলৈ আহি হ'লেও ৰাইজৰ শুনানি গ্ৰহণ কৰক অন্যথা নহ'লে লাহোৱালবাসী ৰাইজৰ লগত লগ লাগি ডিব্ৰুগড় জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ তীব্ৰতা আন্দোলন কৰিম তাৰ লগে লগে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি দেশত যে অত্যাৱশ্যকীয় মূল্য সামগ্ৰী আকাশলংঘী হৈছে তাত যে আমি অসমৰ এজন যে যোগান মন্ত্ৰী আছিলে তাৰ আমি মন্ত্ৰীজনৰ নামেই পাহৰি থাকিলোঁ তাৰ নাম যে ৰঞ্জিত দাস আছিলে প্ৰশান্ত ফুকনৰ কথা কি ক'ম তেখেতে যেতিয়া গাদীত নাছিলে তেখেতে তেতিয়া ঠেলা গাড়ী লৈ গৰু গাড়ী লৈ তেখেতে ৰাজপথত আন্দোলন কৰিছে তেখেতে এতিয়া নিমাত এতিয়া ওৱান মেন আৰ্মি অসমত এজনে মন্ত্ৰী সেইজনে হ'ল মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনৰ নিৰ্দেশত তেখেতলোকে শুই আছে ৰঞ্জিত দাসে প্ৰত্যেক দিনাই পাত ভ্ৰমণ কৰিবৰ কাৰণে নিজৰ চৰ্বি কমাবৰ কাৰণে যায় গতিকে আমি তেখেতক আহ্বান জনাইছোঁ আপুনি মন্ত্ৰী হৈ থকাৰ যোগ্যতা নাই এতিয়া এই আকাশলংঘী মূল্য বৃদ্ধিত আপুনি পদত্যাগ কৰক নহ'লে আপোনাক এদিন ৰাইজে ঠেলি নি ব্ৰহ্মপুত্ৰত পেলাই দিব গতিকে আমি দাবী উত্থাপন কৰিছোঁ তেখেতে পদত্যাগ কৰিব লাগে অসম আদিত্য ডিব্ৰুগড় আগবঢ়াইছো প্ৰাইম টাইমৰ দ্বিতীয়টো খবৰ আজি দক্ষিণ কামৰূপ চমৰীয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৬,০০০ টকা উৎকোচ লৈ হাতে লোটে ধৰিলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই এজন মণ্ডলক আৰু সেই মণ্ডলজনৰ নাম জীৱেশ্বৰ শৰ্মা বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ চমৰীয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৬,০০০ টকা উৎকোচ লৈ হাতলতে ধৰিলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই মণ্ডলজনৰ নাম জীৱেশ্বৰ শৰ্মা চমৰীয়া চক্ৰ বিষয়াৰ সুন্তলী লাটৰ মণ্ডল আছিল বিষয়াগৰাকী ৬,০০০ টকা উৎকোচ লওঁতে মণ্ডলজনক হাতলতে ধৰে দুৰ্নীতি নিবাৰক শাখাই মণ্ডলজনে মাটি নামজাৰিৰ নামত লৈছিল উক্ত টকাখিনি সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাত আছে চমৰীয়া চক্ৰ বিষয়াৰ মণ্ডল জীৱেশ্বৰ শৰ্মা বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট অসম আদিত্য আহক পৰৱৰ্তী খবৰ মাজলৈ বানৰ প্ৰকোপ কমিল যদিও দুৰ্যোগ যন্ত্ৰণা আঁতৰা নাই নাওবৈচাৰ বৰ্ণাঢ্যৰ যোৱা ১৪ জুনতে শিঙৰাৰ সংসাৰ বানেত বিধ্বস্ত কৰা নাওবৈচাৰ বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থা অব্যাহত আছে বাটপথ বিধ্বস্ত অৱস্থাৰ বাবে ২১ দিনে জনসাধাৰণে পণবন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে বানৰ প্ৰকোপ কমিল যদিও দুৰ্যোগ যন্ত্ৰণা আঁতৰা নাই নাওবৈচাৰ বৰ্ণাঢ্যৰ বিগত ১৪ জুনতে শিঙৰাৰ সংহাৰী বানে বিধ্বস্ত কৰা নাওবৈচাৰ বৰ্ণাঢ্যৰ মাজত হাহাকাৰ অৱস্থা অব্যাহত আছে বাটপথৰ বিধ্বস্ত অৱস্থাৰ বাবে ২১ দিনে জনসাধাৰণে পণবন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে নাওবৈচাৰ ৰাজচক্ৰৰ শোলমৰীয়া চমুৱা দৰঙীয়া মেৰচুক আদি বহুকেইখন গাঁৱৰ ৰাইজে ছিন্ন ভিন্ন বাটপথৰ বাবে যাতায়াতৰ ক্ষেত্ৰত
হাহাকাৰ কৰিবলগীয়া হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দোলহাটৰ খলমৰীয়া হৈ কলাখোৱা সংযোগী গড়কাপ্তানি পথৰ পৰা চমুৱা দৰঙীয়া সংযোগী একমাত্ৰ গ্ৰাম্য পথটো শিঙৰাৰ বানে ছিন্ন ভিন্ন কৰাত বানাক্ৰান্ত লোকসকলে জলবন্দী হৈ দুৰ্বিষহ জীৱন কটাবলৈ এতিয়া বাধ্য হৈছে। ৰোগীৰ চিকিৎসাৰ বাবেও এতিয়া ওলাই যোৱাৰ সমস্যাৰ সন্মুখীন হৈছে। তৎকালীনভাৱে ক্ষতিগ্ৰস্ত বাট পথ মেৰামতিকৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়াৰ পিছত আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী বন্যাৰ্থসকল। নাওবৈচাৰ পৰা পুৰন্দৰ গগৈৰ প্ৰতিবেদন, অসম আদিত্য। আগবঢ়াইছো অন্য এটি খবৰ। জীৱন সংগ্ৰামত হাৰ নমনা এগৰাকী সফল মহিলা, নাম ববিতা বৰা। নানা ঘাট প্ৰতিঘাতৰ মাজেৰে কাকজানত এখন সৰুকৈ পথৰ দোকানত চাহৰ দোকান আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত এখন জনপ্ৰিয় তথা প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে নিজকে চিনাকি দাঙি ধৰিছে। জীৱন সংগ্ৰামত হাৰ নমনা এগৰাকী সফল মহিলা, নাম ববিতা বৰা। ঘৰ কাকজান আৰন্ধৰা গাঁৱত। আজিৰে পৰা 9 বছৰৰ পূৰ্বে স্বামীহাৰা হোৱা এগৰাকী মহিলাই একমাত্ৰ সন্তানটি লৈ জীয়াই থকাৰ তাৰণাত নানা ঘাট প্ৰতিঘাতৰ মাজেৰে কাকজানত এখন সৰুকৈ পথৰ কাষত চাহৰ দোকান আৰম্ভ কৰিছিল। দিন বাগৰিল, দোকানখনতো লাহে লাহে চাহ পুৰিৰ পৰা ভাত ৰান্ধিবলৈ আৰম্ভ কৰি পৰৱৰ্তী সময়ত 20 কেজিৰো অধিক চাউলৰ ভাত বিক্ৰী কৰি এখন জনপ্ৰিয় তথা প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে নিজৰ চিনাকি দাঙি ধৰিলে। বাইদেউ হোটেল নামৰ হোটেলত ঘৰুৱা তথা থলুৱা সুস্বাদু অসমীয়া ব্যঞ্জনৰ জুতিৰে বৃহত্তৰ তিয়কৰ গ্ৰাহকে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ ভিৰ কৰিলেই। হোটেলত উপলব্ধ চাহ, পকৰি, মিঠাই, ভাত, মাছ, মাংস সকলো বাইদেৱে নিজেই ৰান্ধি গ্ৰাহকক যোগান ধৰি আদি জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছে। শেহতীয়াকৈ ফুটপাথৰ হোটেলখনৰ পৰাই কাকজানতে এখন অত্যাধুনিক দোকান খুলি নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ লগতে দুয়োখন দোকানতে 5জনকৈ কৰ্মচাৰী নিয়োগ কৰি নিজৰ লগতে 5টাকৈ পৰিয়ালক সংস্থাপন দিছে। আজি সকলোৰে আদৰ্শ এইগৰাকী সাহসী মহিলা। উল্লেখযোগ্য যে যোৰহাট জিলা প্ৰশাসনে মৰমৰ যোৰহাট শীৰ্ষক জিলাখনৰ বৰ্ষপূৰ্তিৰ যি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিল, তাত আত্মসহায়ক গোটৰ মেলাত ববিতা বাইদেৱে অংশগ্ৰহণ কৰি 3 দিনত 45,000 টকা হাঁহ আৰু মুৰ্গীৰ মাংস বিক্ৰী কৰি বিশেষ সমাদৰ লাভ কৰিছে। জীৱনৰ অলেখ সপোন লৈ হঠাৎ স্বামীহাৰা হৈ কিছুদিন দিশহাৰা হৈ পৰিছিল যদিও আজি এইগৰাকী সফল মহিলা তথা মাতৃ হিচাপে সমাজত নিজকে প্ৰতিষ্ঠা কৰি বিভিন্ন সামাজিক কাম কাজতো ব্যস্ততাৰ মাজতে ভাগ লৈ সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে। 9 বছৰ আগতে মোৰ যেতিয়া মানুহজন ঢুকাই গৈছিলে, তেতিয়া আচলতে মই বহুত হতাশাত ভুগিছিলোঁ। তেতিয়া মই কি কৰিম কি নকৰিম এনেকুৱা হৈছিলে, কিন্তু মোৰ যিখিনি মুখামুখি মানুহ আছিলে সেইখিনিয়ে ক'লে যে এনেকৈ এখন দোকান দিয়া, দোকান দিলে তুমি মানে ঠিক হ'ব। তাৰপিছত মই এখন চাহৰ দোকান আৰু পুৰি দোকান খুলিলোঁ। তাৰপিছত লাহে লাহে মানুহখিনিৰ সহায় পাই পেলাই মই তাৰপিছত ভাতৰ দোকান খুলিলোঁ। ভাতটো বহুত বেছি চেলিং হয় ভাতটো। তাৰপাছত আকৌ সেয়া ভাতৰ দোকান খোলাৰ পাছত মই আকৌ এখন নতুনকৈ দোকান খুলিলোঁ। নতুনকৈ দোকান এখন কাপোৰ কস্মেটিকৰ তেনেকুৱা এখন দোকান খুলিছোঁ। এতিয়া কাকজানবাসী ৰাইজৰ বহুত সহায় পাইছোঁ, আশা কৰিছোঁ আৰু সহায় পাম বুলি। এতিয়া বৰ্তমানে কাইলৈ পৰহিলৰ ভিতৰত এখন দোকান ভাঙিব 4 লাইনত। সেইটোতে অকণ মনত দুখ লাগিছে আৰু, কিয়নো ইমান বছৰ 10 বছৰ দোকান এখন যদি চলাই থাকোঁ পটককৈ ভাঙি পেলাবলগীয়া হয়, মনত অকণ বেয়া লাগিব আৰু। কাইলৈ এতিয়া চাওঁ আৰু নতুনকৈ কি দোকান দিব পাৰোঁ, কেনেকৈ দিব পাৰোঁ। তাৰপাছত মই এতিয়া মোৰ 3-4গৰাকী মানুহ ইয়াত আছে, কাম কৰি আছে। এতিয়া সেইকেইগৰাকীকো এতিয়া সংস্থাপন দিয়া আছিলে, এতিয়া কি হ'ব সেইটো চিন্তা হৈছে। আৰু মই নিজে খানাটো বনাওঁ সদায়, বেলেগৰ হাতত নবনাওঁ, কিন্তু এতিয়া 1 বছৰ মানে অকণ কমকৈ বনোৱা হৈছে আৰু সেইখন দোকানো চলাব লাগে। কাৰণে মই আচলতে কি ল'ৰাটো স্কুলত গৈ মেলি আহিব লাগে, সেইখিনিও কৰিব লাগে। ঘৰুৱা সমস্যা আছে ধৰক, সেইখিনি গোটেইখিনি কাম কৰি আহিব লাগে, আকৌ গৈও কৰিব লাগে। তেনেকৈ চলাই আছোঁ আৰু দোকান। আৰু গধূলি ধৰক ৰাতি মই মিঠাইখিনি বনাই ৰাখোঁ। কমপ্লিট মিঠাই ৰাতি গাজা, নিমকি, ভুজিয়া সেইখিনি কমপ্লিট কৰি গধূলি বনাওঁগৈ। আৰু এতিয়া আকৌ ৰাতিপুৱা ভাতখিনি বনাব লাগে। বেছি ভিৰ হওঁতে কিন্তু মই ঘৰতে ভাত বনাই আনিবলগীয়া হৈছিলে। ইয়াততো জেগাটো খুব কম, কিন্তু ঘৰতে বহুত বনাই আনোঁ আৰু গাড়ীত লৈ আহোঁ। এনেকুৱা পৰিস্থিতি হৈছিলে মোৰ। এতিয়া কিন্তু কমিছেগৈ আৰু লাহে লাহে। আৰু সেইখন দোকানতে এগৰাকী আছে আৰু ময়ো আছোঁ, 2গৰাকী ভিতৰত চলাই আছোঁ। এতিয়া কিন্তু এতিয়া এইকেইদিনত ভিৰ বেছি, কিন্তু ঈদৰ কাৰণে ভিৰ বেছি লাগিলে এতিয়া 2জনে কাম কৰি আছে। মই এতিয়া হোটেলত চাইছোঁ, তালৈ যাম আৰু এতিয়া। আচলতে কি জীৱনত ভাগি পৰিব নালাগে কেতিয়াও। মই যেতিয়া ভাগি পৰিছিলোঁ তেতিয়া মোক ঘৰৰ মানুহখিনিয়ে বহুত ছাপোৰ্ট কৰিলে আৰু মানে কৰ্ম কৰি যাব লাগে। কৰ্ম কৰিলে এদিন সুফল পাবই, আৰু এতিয়া মই স্বাৱলম্বী। অসম আদিত্য, টিয়ক। প্ৰিয় দৰ্শক, অসম আদিত্যৰ প্ৰাইম টাইমৰ বাতৰি আজিলৈ ইমানেই। অধিক খবৰৰ বাবে আপোনালোকে চাই থাকিব অসম আদিত্য। নমস্কাৰ।